হা তই মোক আকৌ ককা বুলি কলি ইয়াক আজি মই কি লাগিব বাইকখন ল'লেই হ'ব খালি বাইকখনত খুৱাব নালাগে তেল ভৰাব নালাগে মবিল ভৰাব গাড়ী এখন লৈ যাওঁ বজাৰে কৰিম নে গাড়ী ভাড়াকে দিম কবিতা কবিতা কলৈ যাব ওলালা মা মই অলপ পাহিহঁতৰ ঘৰৰ পৰা আহো কিয় যাব লাগে পাহিহঁতৰ ঘৰত কিয় যাব লাগে মা পাহিহঁতৰ বোলে পূজাৰ বজাৰ কৰিলে পাহিনো কি কাপোৰ কিনিলে এবাৰ চাই আহো বাৰু নালাগে যাব কিয় মা কিয় যাব নালাগে সিহঁত ইমান ধনী মানুহ সিহঁতে দামী দামী কাপোৰ কিনিব আমি সেইবোৰ চাই জানো কিবা লাভ আছে আৰু আমি চাই কি কৰিম সেইবোৰ কাপোৰ আমিতো কিনিব নোৱাৰো নহয় ইমান দামী কাপোৰ মা মই এবাৰ চাই আহো নালাগে বুলি কৈছো নহয় মই যাব নালাগে বাছ ঘৰত কাম আছে মাজনীয়ে কতো যাব নিদিয়ে মোক খালি ঘৰটো থাক পাহি মোৰ লগ মই এবাৰ যে চাই আহো বুলি ক'লো নাই মোৰ কথা নুশুনে বোলো চাওঁতে চাওঁতে দুৰ্গা পূজা পালেহি আহি মইচোন পূজাৰ বজাৰ কৰাই নাই একো বেলেগলৈ বাদ দে বেলেগলৈ নল'লেও নাই মোলৈতো এটা জিন্স পেণ্ট আৰু এটা টি চাৰ্ট ল'ব লাগিব অলপ হেণ্ডচাম নহ'লে মাল ক'ৰ পাই চাম পূজাত গুণু ককা ক'ৰ পৰা আহিলে জিতেন মই কৈছো না মোক ককা বুলি নকবি মই কি বুঢ়া হৈ গ'লো নেকি বে তই মোক ককা বনাই দিলি জিতেন তোক মই লাষ্ট বাৰলৈ ৱাৰ্ণিং দিলোঁ পিছত মোক বেয়া নাপাবি দেই তই মোক ককা নবলিবি মই এতিয়াও য়েং হৈ আছোঁ এতিয়া মোক ককা বনাই দিলি আজিৰ পৰাই যাতে নোকোৱা আৰু জিতেন নাই গুণু ককা আৰু নকওঁ দিয়া পিছে গুণু ককা পূজাৰ বজাৰ কৰিলে নে নাই তই মোক আকৌ ককা বুলি কলি ইয়াক আজি মই কি কৰোঁ বুঢ়াৰ খং উঠিলে নপলাবি পাপা কলৈ গ'লা চবেই পূজাৰ কাপোৰ কিনিবলৈ ল'লে আমাৰ কিনিবই খবৰ হোৱা নাই পিছত আমি কাপোৰে নাপামচোন পাপা কলৈ গ'লা মা কলৈ গ'লা আজিচোন মাও নাই দেউতাও নাই কলৈ গ'ল বজাৰলৈ গ'ল মোক নেনিলেই ভেবা কি হৈছে কিয় তাতে ভলি আছা ইমান পাপা ঘৰতে আছে নি মই আৰু ভাবিছিলো বজাৰলৈ গ'ল মোক নেনিলেই ভেবা মই পূজাৰ বজাৰৰ বাজেট মিলাই আছিলো তুমি ইমান টেটু ফালি আছা বাপৰে বাপ তোমাৰ পৰা শান্তি নাই পাপা মইনো আৰু কি জানো কিয় ইমান টেটু ফালি আছা পাপা চবে পূজাৰ কাপোৰ কিনিলে আমাৰ কেতিয়া কিনিবা কাপোৰ শেষ হৈ যাব দেখোন পাপা পিছত আমি ভাগতে নাপামচোন ভাগতে নাপাম ভেবা তুমি চিন্তা কৰিব নালাগে কাপোৰ পাবা মই আনি দিমতো তোমাক ভেবা তাৰ আগতে মই এই যিবিলাক গৰীব মানুহ আছে যিবিলাক একেবাৰে গৰীব শ্ৰেণীৰ মানুহ আছে সিহঁতক অলপমান সাহায্য দিব লাগিব সিহঁতে পূজাত নহ'লে কেনেকৈ কাপোৰ কিনিব সেইটো বাজেট মিলাই আছিলোঁ মই পাপা আপুনি ইমান ভাল পাপা সিহঁতক আগে দি ল'ম পিছত আনি ল'ম নহ'লে আমাৰো ভাল নালাগিব কাপোৰ পিন্ধি এয়াহে মোৰ ল'ৰা পাপা সোনকালে বাজেটটো মিলোৱা আমি সোনকালে দি আহোঁ পাপা বাইক এখন ল'লে এতিয়া বাইকত উঠি যাব পাৰিলো হয় নহয় এতিয়া বাইকখন ল'লে এতিয়া খোজকাঢ়ি বজাৰলৈ যাব লাগিব বাইকখন ল'লেই হ'ব খালি বাইকখনত খুৱাব নালাগে তেল ভৰাব নালাগে মবিল ভৰাব নালাগে ইমান টকা ক'ত পাম মই খোজকাঢ়ি বজাৰলৈ যাব পাৰি এনে বাইকখন লৈ টকা মহা খেদাবৰ দৰকাৰ নাই পাপাজনৰ মস্ত হাতী কিৰপিৰ মানুহ দেই বাইক এখন ল'ব নোৱাৰে ৰামৰ পূজাত এইবাৰ এখন দামী শাৰী ল'ম মানা নকৰিবা দেই হ'ব গোহানি ইমান দামী শাৰী পিন্ধিব নালাগে দে কম দামী পিন্ধিলেও পূজা পাৰ হ'ব সেইটো হাজৰিকা নহয় নে কলৈ যোৱা কলৈনো যাবা যাওঁ বাৰু পূজাৰ বজাৰ কৰিব লাগিব নহয় কাপোৰ কানি অলপ কিনিব লগা আছে যাওঁ তাকে কিনি লৈ আহোঁ হাজৰিকা এনেকে খোজকাঢ়ি যোৱাতকে এখন গাড়ী লৈ নোযোৱা এতিয়া গাড়ী এখন লৈ যাওঁ বজাৰে কৰিম নে গাড়ী ভাড়াকে দিম হ'ব এনেকে লাহে লাহে যাই থাকিম আৰু কি মানুহৰ লগত বিয়া দিছিল নহয় ইমান কিৰপিন শইকীয়া পিছে আপোনালোকে বজাৰ নকৰে নি কৰিম কিয় নকৰিম বাৰু পূজা এটা আহিছে বজাৰ নকৰাকে কাপোৰ কানি নিকিনাকে থাকিম নে কিনিম আজিলৈকে নাযাওঁ কালিলৈকে যাব লাগিব আৰু বজাৰলৈ শইকীয়া আপোনালোকে যাই থাকিবা আমি যাওঁ লাহে লাহে যাব লাগিবতো অলপ পলম হ'ব পাপাত টকা মহা ক'ত থৈ চাব লাগিব এখন ময়ে কিনিব লাগিব বাইক বলা বাবা সোনকালে কবিতাহঁতৰ ঘৰৰ পৰা আহোঁ বলা আকৌ কবিতাহঁতৰ ঘৰৰ পৰা আহি আকৌ তোমাৰ খুৰাৰ ঘৰলৈকেও যাব লাগিব বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি বন্ধুসকল চাবলৈ নাপাহৰিব আমাৰ পূজাৰ নতুন ভিডিঅ' আহি থাকিব আজিলৈ ইমানেই বন্ধুসকল বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা